মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 8ৰ ছাবজেক্ট ছায়েন্সৰ অধ্যায় 11ৰ বল আৰু চাপৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰবিলাক অতি সহজ পদ্ধতিত কৰিম। তো তোমালোকে ভিডিঅ'টো শেষ অবধি অৱশ্যই চাবা আৰু মোৰ চেনেলত যদি তোমালোকে নতুন আহা তেনেহ'লে মোৰ চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰিবা আৰু কমেণ্ট এটা কৰি দিবা। তো ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা 1 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা। তো কি দিছে চোৱা, বস্তুৰ গতিশীল অৱস্থা পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া। মানে এটা বস্তু ধৰা বস্তুটো গতি কৰি আছে, মানে গতিশীল অৱস্থা, মানে বস্তুটো গতি কৰি আছে আৰু তুমি সেই গতি কৰি থকা অৱস্থাটো মানে এটা ষ্টেপ লাইনত এনেকৈ গতি কৰি আছে। তো এই গতি কৰা অৱস্থাটো পৰিৱৰ্তন ঘটাবলৈ তুমি বস্তুটো কি কৰি দিলা, ঠেলি দিলা বা টানি দিলা। এনেকুৱা ধৰণৰ ঠেলা বা টনা দুটা উদাহৰণ দিব কৈছে। ঠিক আছে, তো উত্তৰটো চোৱা তোমালোকে। বস্তুৰ গতিশীল অৱস্থা পৰিৱৰ্তন ঘটাবলৈ ঠেলা বা টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ হ'ল, প্ৰথম 1 নম্বৰটো কি দিছে চোৱা, গতি কৰি থকা ফুটবল এটাক এজনে মাৰি দিয়াৰ পিছত আন এজনে ভৰিৰে মাৰি আনজনক দিয়া। মানে এটা ফুটবল গতি কৰি আছে, মানে ফুটবলটো এজনে ভৰিৰে গোৰ মাৰি দিলে, গোৰ মাৰি দিয়াৰ পিছত ফুটবলটো গৈ আছে আৰু এজনে আহি ফুটবলটো আকৌ গোৰ মাৰি দিলে। তো তাৰ গতিৰ পৰিৱৰ্তন হৈ গ'ল কি নাই, মানে বস্তু গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ এই ঠেলা দি দিলে কি নাই, মানে ফুটবলটো গৈ আছে আৰু এজনে ভৰিৰে গোৰ মাৰি দিলে, গৈ থকা অৱস্থা পৰিৱৰ্তন হৈ গ'ল, নতুন আৰু এটা অৱস্থা পাই গ'ল। সেইটো হৈছে এটা উদাহৰণ 1 নম্বৰ। এতিয়া হ'ব টনাৰ উদাহৰণ। টনাৰ উদাহৰণটো 2 নম্বৰত কি দিছোঁ চোৱা, দুজনী ছোৱালীয়ে দুয়োখন হাতেৰে ইজনী সিজনীৰ হাতত টানি ধৰি ঘূৰ্ণি খেলাৰ টনা প্ৰক্ৰিয়াৰ উদাহৰণ। মানে দুজনী ছোৱালীয়ে দুয়োখন হাতেৰে ইজনীয়ে সিজনীৰ হাতত টানি ধৰি ঘূৰ্ণি খেলাৰ এটা টনা প্ৰক্ৰিয়াৰ উদাহৰণ। মানে তোমালোকে সৰু থাকোঁতে নিশ্চয় খেলিছে এনেকুৱা ধৰণৰ খেল, বা এতিয়াও খেলিব পাৰা, বা তোমালোকে এতিয়াও দেখা বহুতে এনেকৈ খেলে, ইজনীয়ে সিজনীৰ হাতত এনেকৈ ধৰি ঘূৰি থাকে। তো ইজনীয়ে সিজনক টানে আৰু সিজনীয়ে সিজনক টানে। তো এইটো এটা টনা প্ৰক্ৰিয়াৰ উদাহৰণ, বুজিছা। তো এতিয়া 2 নম্বৰ প্ৰশ্নটো কি দিছে ব'লা আমি চাওঁ। চোৱা তোমালোকে 2 নম্বৰ প্ৰশ্নত কি দিছে। 2 নম্বৰ প্ৰশ্ন দিছে, বস্তুৰ আকৃতি পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়া। ঠিক আছে, মানে বস্তুৰ আকৃতি পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়া। মানে এটা বস্তু সেইটো আকৃতি পৰিৱৰ্তন ঘটাব গৈছে, আগত বেলেগ আকৃতি আছে এতিয়া বেলেগ আকৃতি হৈ যায়, এনেকুৱা ধৰণৰ দুটা উদাহৰণ দিব কৈছে। তো বস্তুৰ আকৃতি পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ হ'ল, যেনেকুৱা কি দিছে ইয়াত, বাঁহৰ কামি এচটাক ধনুলৈ পৰিৱৰ্তন কৰা। মানে বাঁহৰ কামি তোমালোকে নিশ্চয় সৰু থাকোঁতে বনাইছা, বাঁহৰ কামি দি ধনুক বনাইছা। তো বাঁহৰ কামি এচটাক ধনুলৈ পৰিৱৰ্তন কৰা, এইটো এটা উদাহৰণ হৈ গ'লগৈ। কেনেকৈ হ'ল মই কওঁ, বাঁহৰ কামিটো এনেকুৱা চিধা থাকে, চিধা ধৰা মই আঁকি দেখাই আছোঁ, বাঁহৰ কামিটো এনেকুৱা চিধা থাকে। তাৰপিছত তোমালোকে যদি এইটো ধনুলৈ পৰিৱৰ্তন কৰা, তো এনেকুৱা হৈ যায় কি নাই, ধনুটো তো বেকা হৈ গৈছে কি নাই, মানে বেণ্ড হৈ গৈছে কি নাই। তো এইটো এটা উদাহৰণ, বাঁহৰ কামি এচটাক ধনুলৈ পৰিৱৰ্তন কৰা। তো আকৃতি পৰিৱৰ্তন হৈ গৈছে, আগত চিধা আছিল এতিয়া বেণ্ড, মানে বেকা হৈ গৈছে। ঠিক আছে, তাৰপিছত দ্বিতীয় প্ৰশ্নটো চোৱা, 2 নম্বৰ উদাহৰণটো চোৱা। 2 নম্বৰ উদাহৰণটো দিছে, আটা লাডু এটাক চেপেটা কৰি বেলনাৰ বাৰীৰে ৰুটি আকৃতি কৰা। মানে আটাৰ লাডু এটাক চেপেটা কৰি বেলনাৰ বাৰীৰে ৰুটিৰ আকৃতি কৰা। তো তোমালোকে নিশ্চয় বুজি পাইছা এইটো কি কৈছে, আটা লাডু এটা এনেকুৱা থাকে, আটা লাডু এটা গোল। তো তোমালোকে এইটো বেলনাৰ সহায়ত কি কৰা, লাডুটো গোল থাকে। তো তোমালোকে নিশ্চয় ঘৰত ৰুটি বনাইছাই। তো বেলনাৰ এনেকৈ দিলে, লাডুটো আগত গোল আছিল, তাৰপিছত বেলনাৰ সহায়ত তোমালোকে এনেকুৱা ৰুটিৰ আকৃতি কৰিব পাৰা কি নাই, এনেকুৱা গোল এটা ৰুটিৰ আকৃতি কৰিব পাৰা। ঠিক আছে, তো এইটো আগত গোল আছিল আৰু তাৰপিছত এইটো ৰুটিৰ নিচিনা হৈ গৈছে। তো এইটো আকৃতি পৰিৱৰ্তন হৈছে কি নাই, এইটো এটা উদাহৰণ। এতিয়া আমাৰ 3 নম্বৰ প্ৰশ্নটো লৈ আহোঁ। তো চোৱা 3 নম্বৰ প্ৰশ্নটো কি দিছে। 3 নম্বৰ প্ৰশ্নটো তোমালোকক খালী ঠাই কৰিব দিছে। চোৱা 3 নম্বৰ প্ৰশ্ন, তলৰ উক্তিবোৰৰ খালী স্থান পূৰ কৰা, মানে খালী স্থান পূৰ কৰিব দিছে। তো প্ৰশ্নটো কি দিছে চোৱা, কুঁৱাৰ পৰা পানী তুলিবলৈ আমি ৰছীডাল ডেছ লাগে, মানে ৰছীডাল কি কৰিব লাগে। তো তোমালোকে কি লিখিবা, কুঁৱাৰ পৰা পানী তুলিবলৈ আমি ৰছীডাল টানিব, ইয়াত আছে উত্তৰটো, টানিব লাগে। তো তোমালোকে নিশ্চয় কুঁৱাৰ পৰা পানী উঠাইছা নিশ্চয়, তো তোমালোকে গম পোৱাই চাগে। তো ৰছীডালে আমি টানিব লাগে। এতিয়া খ নম্বৰ খালী ঠাইলৈ আমি যাওঁ। চোৱা খ নম্বৰ কি দিছে, এটা আধানযুক্ত বস্তু আন এডাল আধানশীল বস্তুৰ নিজৰ ফালে কি কৰে। এটা আধানযুক্ত বস্তুৱে আন এটা আধানহীন বস্তুক নিজৰ ফালে কি কৰে উত্তৰ লিখিবা, আকৰ্ষণ কৰে। বুজিছা, এটা ধনাত্মক আধান আছে, এটা ঋণাত্মক আধান আছে ইয়াত। তো এই দুটা আধানে কি কৰে, এইটো ধৰা ধনাত্মক আধান, এইটো ধৰা ঋণাত্মক আধান। তো এই দুটা, এটা আধানযুক্ত বস্তুৱে আন এটা আধানহীন বস্তু নিজৰ ফালে কি কৰে, আকৰ্ষণ কৰে। ধৰা এইটো ধনাত্মক আৰু এইটো ঋণাত্মক, এই দুটাই কি কৰিব, নিজৰ ফালে, ইয়ে তাৰ ফালে আকৰ্ষণ কৰিব, ইয়ে তাৰ ফালে আকৰ্ষণ কৰিব। ঠিক আছে, তাৰপিছতো চোৱা গ নম্বৰটো, এইটো চোৱা, বুজাই কৰা টলি গাড়ী এখন গতি কৰিবলৈ আমি ইয়াক কি কৰিব লাগিব। মানে এইটো তোমালোকে নিশ্চয় শ্বপিং কৰিবলৈ গৈছা, তাত টলি গাড়ীটো চাইছা, এই টলি গাড়ীটো বিভিন্ন কিবা কিবি নিশ্চয় কিনিছা। তো এইটো গতি কৰিবলৈ আমি কি কৰিব লাগে, তো তোমালোকে নিশ্চয় জানা এইটো গতি কৰিবলৈ আমি ঠেলিব লাগে। ঠিক আছে, তো এতিয়া ঘ নম্বৰটো চোৱা, কি দিছে, এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক কি কৰে। তো তোমালোকে সৰু থাকোঁতে নিশ্চয় চুম্বক লৈ খেলিছা। তো এইটো এটা ধৰা চুম্বক, এইটো এটা ধৰা চুম্বক। ঠিক আছে, উত্তৰ মেৰু কৈছে, এইটো চাউথ মেৰু থাকে, এইটো উত্তৰ নৰ্থ, এইটো নৰ্থ ধৰা, এইটো চাউথ ধৰা। ঠিক আছে, এতিয়া কি কৈছে, এডাল চুম্বকৰ উত্তৰ মেৰু আন এডাল চুম্বকৰ উত্তৰ মেৰুক কি কৰে।
তো এই সেম যদি হৈ যায়গৈ কি কৰে তোমালোকে নিশ্চয় জনা উত্তৰ মেৰু কি কৰে বিকৰ্ষণ কৰে বিকৰ্ষণ ঠিক আছে আৰু সাউথ আৰু নৰ্থ থাকিলে কি কৰে আকৰ্ষণ কৰে নৰ্থ আৰু সাউথ থাকিলে আকৰ্ষণ কৰে সাউথ মানে সেম যদি হৈ যায় বিকৰ্ষণ কৰে যেনেকুৱা উত্তৰ মেৰু বিকৰ্ষণ কৰিছে ঠিক আছে এনেকুৱা দক্ষিণ মেৰু থাকিলেও বিকৰ্ষণ কৰে তোমালোকে নিশ্চয় জানা এই কথাটো বিকৰ্ষণ কৰে এতিয়া আমাৰ পিছৰ প্ৰশ্নটো চাই লোৱা তো 4 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা 4 নম্বৰ প্ৰশ্নটো দিছে 4 নম্বৰ প্ৰশ্নটো দিছে এজন ধনুধাৰীয়ে তেওঁৰ ধনুখন লক্ষ্যলৈ টনুৱাই টানি ধৰে ঠিক আছে বুজি পাইছা তেওঁ নিক্ষেপ কৰা কাৰপাত লক্ষ্যলৈ ধাৱমান হয় এই কথাখিনিৰ আধাৰত তলৰ লিখা শব্দসমূহ ব্যৱহাৰ কৰি তলৰ উক্তিসমূহৰ খালী ঠাইসমূহ পূৰ কৰা তো মই আকৌ কৈ আছোঁ তোমালোকে ভালদৰে বুজা প্ৰশ্ন 4 এজন ধনুধাৰীয়ে তেওঁৰ ধনুখন লক্ষ্যলৈ টনুৱাই টানি ধৰে তেওঁ নিক্ষেপ কৰা কাৰপাত লক্ষ্যলৈ ধাৱমান হয় এই কথাখিনি আধাৰত তলত খালী শব্দসমূহ ব্যৱহাৰ কৰি তলৰ উক্তিসমূহৰ খালী ঠাইসমূহ পূৰ কৰা মানে এই বাক্য যে দুটা দিছে এই বাক্য দুটা বুজি তাৰপিছত এই বাক্য দুটাৰ আধাৰত তলত মানে খালী ঠাইবিলাক দিয়া আছে তো এইবিলাক পূৰ কৰিব দিছে আৰু খালী ঠাইত কি বহিব এইটো অলৰেডি ইয়াত দিয়া আছে তো ইয়াৰ পৰা মানে শুদ্ধ উত্তৰটো নি খালী ঠাইত বহাব কৈছে ঠিক আছে তো চাওঁ আমি কি দিছে খালী ঠাইত তো ক নম্বৰটো চোৱা তোমালোকে ধনুখন টানিবলৈ ধনুধাৰীয়ে বল প্ৰয়োগ কৰে যিয়ে ইয়াক কি পৰিৱৰ্তন ঘটায় তো ধনুখন টানিবলৈ ধনুধাৰীয়ে বল প্ৰয়োগ কৰে আৰু বল প্ৰয়োগ কৰাৰ ফলত প্ৰয়োগ কৰে তো যিয়ে ইয়াৰ পৰিৱৰ্তন ঘটায় কি পৰিৱৰ্তন ঘটায় আকৃতিৰ এইটো চোৱা আকৃতি দিয়া আছে ইয়াত কি দিয়া আছে ইয়াত চোৱা আকৃতি দিয়া আছে ঠিক আছে ইয়াত লিখিবা কাৰণ ধনুটো এনেকুৱা আছিল আৰু বেছি টনাৰ ফলত কি হৈছে ধনুটো ধৰা এনেকুৱা আৰু বেছি টনাৰ ফলত এনেকুৱা হৈ গৈছে তো এইটো আকৃতি পৰিৱৰ্তন হৈ গৈছে কি আগতে এনেকুৱা আছিল তাৰপিছত এনেকুৱা হৈ গ'ল তো এইটো আকৃতিৰ পৰিৱৰ্তন হৈ গৈছে ঠিক আছে তো নেক্সট প্ৰশ্নটো আমি চাওঁ চোৱা নেক্সট প্ৰশ্নটো কি দিছে ধনুখন টানিবলৈ ধনুধাৰীয়ে প্ৰয়োগ কৰা বল কি বলৰ উদাহৰণ মানে ধনুখন টানিছে তো ধনুধাৰীয়েটো এটা বল প্ৰয়োগ কৰিছে তো কি বল এইটো বলটো ক'ৰ পৰা প্ৰয়োগ কৰিছে হাতেৰে ধনুখন টানিছে তো এইটো কি বল বুলি কয় পেহীয় বল বুলি কয় পেহীয় ঠিক আছে ধনুখন টানিবলৈ ধনুধাৰীয়ে প্ৰয়োগ কৰা বল পেহীয় বলৰ উদাহৰণ ঠিক আছে নিশ্চয় তোমালোকে বুজি পাইছা এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱা এইটো হৈছে নেক্সট প্ৰশ্ন এইটো কি দিছে চোৱা কাঠডালৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটাবলৈ বলবিধ হৈছে কি বলৰ উদাহৰণ তো কাঠডাল মানে ধনুৰ যিটো কাঁড় মানে তীৰ বা কাঁড় এই কাঁড়ডাল গতি কৰি আছে গতিশীল অৱস্থা পৰিৱৰ্তন ঘটোৱা বলটো হৈছে অস্পৰ্শ বল ঠিক আছে আৰু নেক্সট প্ৰশ্নটো আমি চাওঁ ইয়াত কি দিছে নেক্সট প্ৰশ্নটো চোৱা কাঁড়ডালৰ লক্ষ্যৰ ফালে গতি কৰা অৱস্থা ইয়াৰ ওপৰত ক্ৰিয়া কৰা বলটো হৈছে কি আৰু বায়ুৰ বাবে হোৱা কি মানে কাঁড়ডাল লক্ষ্যৰ ফালে গতি কৰা অৱস্থা মানে কাঁড়ডাল লক্ষ্যৰ ফালে গতি কৰি আছে মানে তুমি এটা জেগাত এম কৰি মাৰি দিছা মানে পুৰা এমত মাৰি দিছা মাৰি দিয়াৰ ফলত লক্ষ্যৰ ফালে গতি কৰি আছে কাঁড়ডাল ধনুকৰ কাঁড়ডাল গতি কৰা অৱস্থাৰ ইয়াৰ ওপৰত ক্ৰিয়া কৰা বলটো হৈছে মানে যোৱাৰ সময়ত কি বলে ক্ৰিয়া কৰে মাধ্যাকৰ্ষণ বলে ক্ৰিয়া কৰে যদি মাধ্যাকৰ্ষণ বলে যদি ক্ৰিয়া নকৰে তেনেহ'লে কি হ'ব ধনুটো গৈয়ে থাকিব তললৈ নপৰে গৈ থাকিব ঠিক আছে তো মাধ্যাকৰ্ষণ বলে ক্ৰিয়া কৰে তাৰপিছত মাধ্যাকৰ্ষণ বলে ক্ৰিয়া কৰে তাৰপিছত আৰু এটা বলে ক্ৰিয়া কৰে কি বলে বায়ুৰ বাবে হোৱা কি বল ঘৰ্ষণ বল নহ'লে যদি ইয়াত মাধ্যাকৰ্ষণ আৰু যদি বায়ু নাথাকে তুমি ধনুডাল মাৰি দিছা ধনুটো গৈয়ে থাকিব অনন্তলৈকে গৈ থাকিব মানে নৰখে তো বায়ুৱে ঘৰ্ষণ দি ধনুটো ৰখাই দিয়ে বেছি দূৰলৈ নাযায় তুমি যিমান শক্তি প্ৰয়োগ কৰি মাৰিছা সিমানেই যাব তাৰপিছত লাহেকৈ পৰি যাব পৰা বলটো হৈছে মাধ্যাকৰ্ষণ বল পৃথিৱী আকৰ্ষণ কৰে আৰু বায়ুৱে ঘৰ্ষণ কৰাই স্পীডটো অকণমান লাহে কমি থাকে তো তোমালোকে নিশ্চয় বুজি পাইছা নেক্সট প্ৰশ্নটো তোমালোকক কি দিছে এইটো চোৱা তলৰ অৱস্থাসমূহত বল প্ৰয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ হৈছে সিহঁতৰ চিনাক্ত কৰা প্ৰতিটো ক্ষেত্ৰত বলৰ পৰিণতি উল্লেখ কৰা মানে তলত কেইটামান বাক্য দিয়া আছে তো এই বাক্যত বল প্ৰয়োগ কৰা কাৰকবোৰ মানে কোনটো কাৰকৰ দ্বাৰা বল প্ৰয়োগ কৰা হৈছে আৰু বস্তুৰ ওপৰত বলৰ প্ৰয়োগ হৈছে কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ হৈছে মানে কোনটো বস্তুৰ ওপৰত বল প্ৰয়োগ হৈছে বলৰ কাৰকটো কি আৰু তাৰ পৰিণতি কি হৈছে এইটো লিখিব কৈছে মানে এটা তালিকা বনাই তো তোমালোকে চোৱা 1 মিনিট ইয়াত চোৱা মই এটা বাক্য ক'ম আৰু এটা তালিকা তোমালোকক বুজাই দিম ঠিক আছে ইয়াত চোৱা ইয়াত কি দিছে ক নম্বৰটো ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা ৰস উলিয়াবলৈ হাতৰ আঙুলিৰে এটুকুৰা নেমু চেপি ধৰা ঠিক আছে এইটো এটা বাক্য তো এই বাক্যটোৰ তোমালোকে উত্তৰত এনেকৈ তালিকা দি কৰি লিখিব লাগিব তোমালোকক কি লিখিব কৈছে কাৰক লিখিব কৈছে ক্ৰিয়াশীল বস্তু আৰু পৰিণতি ঠিক আছে তো কাৰকটো কি হৈছে চোৱা কাৰক হৈছে নেমুৰ ৰসটো কেনেকৈ ওলাইছা হাতৰ আঙুলি ঠিক আছে আৰু ক্ৰিয়াশীল বস্তু হৈছে নেমু টেঙাটোৰ ৰস এইটো ক্ৰিয়া কৰি আছে মানে গতি কৰি আছে নেমু টেঙাটোৰ ৰস ক্ৰিয়া কৰি আছে ঠিক আছে মানে কাম আৰু পৰিণতি হৈছে
আকৃতিৰ পৰিৱৰ্তন আৰু ৰসৰ গতি। নেমুটো ধৰা আগত কাটা নেমুটো কেনেকুৱা আছিল আৰু চিপাৰ পিছত আকৃতি পৰিৱৰ্তন হৈ গৈছে আৰু ৰসৰ গতি হৈছে। আগত ৰসটো নেমুত আছিল, পিছত গতি পৰিৱৰ্তন হৈছে। ঠিক আছে, তো আমাক কি কৰিব কৈছিল ইয়াত তোমালোকে চোৱা। ইয়াত আমাক কি কৈছে, তলৰ বস্তাসমূহৰ বল প্ৰয়োগ কৰা কাৰকবোৰ, মানে কোনটো কাৰকৰ সহায়ত বল প্ৰয়োগ হৈছে। তো কাৰকটো হৈছে হাতৰ আঙুলি। ঠিক আছে, তাৰপিছত কৈছে কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ কৰা হৈছে। নেমুৰ টুকুৰাৰ ওপৰত বল প্ৰয়োগ কৰা হৈছে। পৰিণতি কি হৈছে, তাৰ পৰিণতিৰ ফলত নেমুটোৰ আকৃতি পৰিৱৰ্তন হৈছে আৰু কি হৈছে, ৰস। ঠিক আছে, এইটো চোৱা, হাতৰ আঙুলি কাৰক হৈছে, কাৰ সহায়ত বল প্ৰয়োগ কৰা হৈছে, কাৰকটো কোন, হাতৰ আঙুলি আৰু ক্ৰিয়াশীল বস্তু কি হৈ গৈছে, নেমু টেঙাৰ ৰস। আৰু পৰিণতিটো তোমালোকে গমেই পাইছা, আকৃতি পৰিৱৰ্তন হৈছে আৰু ৰসৰ গতি পৰিৱৰ্তন হৈছে, ৰসৰ গতি। ঠিক আছে, এতিয়া নেক্সটটো আমি চাওঁ কি দিছে। নেক্সটটো দিছে টুথপেষ্ট। 1 মিনিট ৰখা। নেক্সটটো দিছে টুথপেষ্ট টিউবৰ পৰা পেষ্ট ওলোৱা। তো তোমালোকে নিশ্চয় ৰাতিপুৱা পেষ্ট ওলোৱা, এইটো ক'ব নালাগে আৰু। ঠিক আছে, তাৰ এইটো পৰিণতি এইবিলাক চাই লওঁ। পেষ্টটোৰ কাৰক কি হ'ব, কেনেকৈ ওলোৱা, আঙুলিৰ সহায়ত ওলোৱা, মানে আঙুলিৰে টিপি এইটো ওলোৱা। তো এইটো হৈ গ'ল। তাৰপিছত ক্ৰিয়াশীল বস্তু কি হ'ব, টিউবটো বা পেষ্ট, এইটো ক্ৰিয়াশীল বস্তু। তাৰ পৰিণতি কি হৈছে, আকৃতিৰ পৰিৱৰ্তন আৰু পেষ্টৰ গতি। পেষ্টটো টিপ মাৰাৰ ফলত ওলাই গৈছে, তো গতি হৈ গ'ল আৰু আকৃতি পৰিৱৰ্তন হৈছে। নতুন আনাৰ অৱস্থাত কেনেকুৱা আছিল, পেষ্টটো ওলোৱাৰ পিছত আকৃতি কেনেকুৱা হৈছিল তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া নেক্সটটো আমি চাওঁ। নেক্সট ইয়াত কি দিছে চোৱা তোমালোকে, বেৰৰ হাকুটাৰ পৰা ওলোমাই থকা স্প্ৰিং এডালৰ আনটো মূৰ গধুৰ ভাৰ এটা ওলোমাই ৰখা হৈছে। ঠিক আছে, এইটো চোৱা, এইটো হ'ব কাৰক কি হ'ব, কাৰক হ'ব ভাৰ, ক্ৰিয়াশীল বস্তু হ'ব স্প্ৰিং আৰু পৰিণতি হ'ব আকৃতিৰ পৰিৱৰ্তন। তাৰপিছত নেক্সটটো চোৱা কি হ'ব, নিৰ্দিষ্ট উচ্চতাত প্ৰতিস্থাপনৰ দণ্ড এডাল অতিক্ৰম কৰিবলৈ খেলুৱৈ এজনে জঁপিয়াইছে। হাই জাম্পৰ কথা কৈছে। ঠিক আছে, নিৰ্দিষ্ট উচ্চতাত প্ৰতিস্থাপিত দণ্ড এডাল অতিক্ৰম কৰিবলৈ খেলুৱৈ এজনে জঁপিয়াইছে। এইটো হ'ব কাৰক হ'ব মাটি আৰু ক্ৰিয়াশীল বস্তু হ'ব দণ্ডডাল আৰু খেলুৱৈ আৰু পৰিণতি হ'ব গতিৰ অৱস্থাৰ পৰিৱৰ্তন। ঠিক আছে, এতিয়া নেক্সট প্ৰশ্নটো আমি চাওঁ আহা। চোৱা, নেক্সট প্ৰশ্নটো কি দিছে তোমালোকে চোৱা, কামাৰে উত্তপ্ত লোহাৰ টুকুৰা হাতুৰিৰে পিটি সঁজুলি তৈয়াৰ কৰে। তো তোমালোকে নিশ্চয় দেখিছা, কামাৰে লোহাৰ টুকুৰা পিটি কিবা কিবি দা কোৰ কিবা কিবি লোহাৰ সঁজুলি বনায় পিটি। তো হাতুৰিৰে মৰিয়াওঁতে বলে কেনেকৈ লোহাৰ টুকুৰাৰ ওপৰত ক্ৰিয়া কৰে, হাতুৰিৰে মাৰাৰ পিছত। তো চোৱা, ইয়াত কি কৈছে, ৰঙাকৈ গৰম কৰা লোৰ টুকুৰাত হাতুৰিৰে মৰিয়াওঁতে হাতুৰিয়ে বল প্ৰয়োগ কৰিছে আৰু সেই বলৰ পৰিণতিত লোৰ টুকুৰাৰ আকৃতি পৰিৱৰ্তন ঘটিছে। মানে লোৰ টুকুৰাটোক পুৰা গৰম কৰিছে, গৰম কৰাৰ ফলত মানে কমাৰে লোৰ টুকুৰাটো কি কৰে, পুৰা গৰম কৰি দিয়ে আৰু পুৰা ৰঙাকৈ গৰম কৰা লোৰ টুকুৰা হাতুৰিৰে মৰিয়াওঁতে হাতুৰিয়ে বল প্ৰয়োগ কৰিছে আৰু হাতুৰিৰ এই বলটোৰ পৰিণতি কি হৈ যায়গৈ, লোৰ টুকুৰাৰ আকৃতি পৰিৱৰ্তন হয়। মানে লোৰ ওপৰত মাৰোঁতে আকৃতিটো পৰিৱৰ্তন হৈ যায়গৈ। তো বহুত সহজ, এইটো তোমালোকে ভালদৰে মুখস্থ কৰি ল'বা এইবিলাক, আৰু তোমালোকে ভালদৰে মুখস্থ কৰি ল'বা। আৰু যদি তোমালোকে ইয়াত লিখিব অসুবিধা হৈ আছে তো টেনশ্যন নাই, মোৰ ডিছক্ৰিপশ্যনত মই ইয়াৰ পিডিএফটো তোমালোকক দি দিম, মোৰ ৱেবছাইটৰ লিংকটো দি দিম, আৰু ৱেবছাইটৰ লিংকত গৈ তোমালোকে তাৰ পৰাও লিখিব পাৰা বা তাত গৈ মোৰ এই পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিবা। ঠিক আছে, এতিয়া চোৱা নেক্সট প্ৰশ্নটো কি। তো ইয়াত দিছে ফুলোৱা বেলুন এটা সাংশ্লেষিক কাপোৰ এটুকুৰাৰে ঘঁহি লৈ বেৰত চেপি ধৰা হ'ল। দেখা গ'ল যে বেলুনটো বেৰত লাগি ধৰিছে। বেলুন আৰু বেৰখনৰ মাজত আকৰ্ষণত কি বলে ভূমিকা লৈছে। মানে এটা বেলুন ল'ব গৈছে, ফুলোৱা বেলুন এটা সংশ্লেষিত কাপোৰ এটুকুৰাৰে ঘঁহিছা কাপোৰ এটুকুৰা দি, সংশ্লেষিত কাপোৰ এটুকুৰা দি, আৰু বেৰত চেপি ধৰা হ'ল। বেলুনটো কি হৈছে, বেৰত চেপি ধৰা হ'ল। দেখা গ'ল যে বেলুনটো বেৰত লাগি ধৰিছে, মানে আকৰ্ষণ কৰিছে। ঠিক আছে, বেলুনটো বেৰত। তো এইটো কৈছে বেলুন আৰু, ঠিক আছে, আৰু বেৰখনৰ মাজত আকৰ্ষণত কি বলে ভূমিকা লৈছে। তো তোমালোকে উত্তৰটো চোৱা। তো উত্তৰটোত কি দিয়া আছে, স্থিতি বৈদ্যুতিক বলে ক্ৰিয়া কৰিছে যাৰ বাবে বেলুনটো বেৰত লাগি ধৰিছে। কি বল, স্থিতি বৈদ্যুতিক বল। বেলুনৰ আধানবোৰ বেৰখনৰ কণিকাবোৰৰ স্থিতি বৈদ্যুতিক বলে আকৰ্ষণ কৰিছে। কি, বেলুনৰ আধানবোৰে বেৰখনৰ কণাবোৰক স্থিতি বৈদ্যুতিক বলে আকৰ্ষণ কৰিছে। ঠিক আছে, তো এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱা কি দিছে। তো নেক্সট প্ৰশ্নটো দিছে, মাটিৰ পৰা কিছু ওপৰত হাতেৰে দাঙি ধৰি থকা অৱস্থাত পানীপূৰ্ণ বাল্টি এটা ক্ৰিয়াশীল বলবোৰ চিনাক্ত কৰা। বাল্টিটোৰ ওপৰত ক্ৰিয়া কৰা বলসমূহ কিয় ইয়াৰ গতিৰ অৱস্থা পৰিৱৰ্তন ঘটাব পৰা নাই আলোচনা কৰা। মানে ইয়াত কি কৈছে তোমালোকে চোৱা, ইয়াত কৈছে মাটিৰ পৰা কিছু ওপৰত হাতেৰে দাঙি ধৰি থকা অৱস্থাত পানীপূৰ্ণ বাল্টি এটাক, মানে মাটিৰ পৰা কিছু ওপৰত হাতেৰে দাঙি ধৰি থকা অৱস্থাত পানীপূৰ্ণ
পানীপূৰ্ণ বাল্টি এটা মানে হাতেৰে তোমালোকে বাল্টি এটা ধৰি মাটিৰ পৰা কিছু ওপৰত তোমালোকে দাঙি আছা আৰু বাল্টিটো পুৰা ফুল হৈ আছে মানে পানীপূৰ্ণ বাল্টি এটা ক্ৰিয়াশীল বলবোৰ চিনাক্ত কৰা ঠিক আছে ক্ৰিয়াশীল বলৰ চিনাক্ত কৰিব গৈছে বাল্টিটো পুৰা ফুল হৈ আছে বাল্টিটোৰ ওপৰত ক্ৰিয়া কৰা বলসমূহে কিয় গতি বাল্টিটোৰ ওপৰত ক্ৰিয়া কৰা বলসমূহে কিয় ইয়াৰ গতি অৱস্থা পৰিৱৰ্তন ঘটাব পৰা নাই আলোচনা কৰা মানে বাল্টিটোত তুমি ধৰা এক বাল্টি পানী লৈ মাটিৰ পৰা অকণমান ওপৰত দাঙি ধৰি আছা ঠিক আছে কিন্তু বাল্টিটো পানীবিলাক পুৰা স্থিৰ হৈ আছে মানে কিয় গতি কৰা নাই বাল্টিটো মানে বাল্টিৰ পৰা পানীবিলাক কিয় ওলাই তলত পৰি যোৱা নাই কিয় গতি কৰা নাই এইটো এটা উদাহৰণ মানে এটা আলোচনা কৰিব গৈছে তোমালোকক তো তোমালোকে ইয়াত চোৱা কি দিছে উত্তৰটো চোৱা তোমালোকে ইয়াৰ উত্তৰটো চোৱা উত্তৰ পানীৰ পূৰ্ণ বাল্টিটো মাধ্যাকৰ্ষণ বলে নিম্ন দিশত টানি আছে এইটো পানীতে পূৰ্ণ কৰি মানে ফুল কৰি বাল্টিটোত যে ভৰাই তুমি যে মাটিৰ পৰা ওপৰলৈ দাঙি আছা তো বাল্টিটোৱে তলৰ ফালে মাধ্যাকৰ্ষণ বলৰ ফালে তলৰ পিনে গতি কৰি আছে মানে তলৰ পিনে গতি কৰি আছে আনহাতে এই বলৰ বিপৰীত দিশত মানে উলম্ব দিশত বাল্টিটোৱে পেহী বলে মানে হাতেৰে টানি থকা হৈছে মানে বাল্টিটো তলৰ ফালে গতি কৰি আছে কিন্তু তুমি জোৰ লগাই আকৌ ওপৰ ফালেও তুমি টানি আছা আৰু তুমি জোৰ লগোৱা বলটো মানে হাতেৰে মানে এইটো হাতেৰে যেহেতু টানিছে এইটো পেহী বল বুলি কয় ঠিক আছে উলম্ব দিশত ওপৰত ঠিক আছে এনে ক্ষেত্ৰত মাধ্যাকৰ্ষণ বলৰ সমান পেহী বলৰ প্ৰয়োগ হৈছে মানে মাধ্যাকৰ্ষণ বল তলৰ পিনে গৈ আছে মানে বাল্টিটো তুমি গমেই পাই আছা বাল্টিটো কিমান ভাৰী হৈ আছে তলৰ পিনে মানে মাধ্যাকৰ্ষণ বল গৈ আছে আৰু তুমি ওপৰ ফালেও তুমি নিজৰ বল প্ৰয়োগ কৰি আছা এটা পৃথিৱীয়ে বল প্ৰয়োগ কৰি আছে যোনটো নাম হৈছে মাধ্যাকৰ্ষণ বল আৰু এটা তুমি নিজে বল প্ৰয়োগ কৰি আছা ওপৰ ফালে মানে উলম্ব দিশত যিটো পেহী বল বা হাতেৰে টানি আছা ঠিক আছে পেহী বল তো এই ক্ষেত্ৰত মাধ্যাকৰ্ষণ বলৰ সমান পেহী বলৰ প্ৰয়োগ হৈছে মানে সমান হৈছে দুইটা বল ঠিক আছে দুয়ো বলৰ দিশ সম্পূৰ্ণৰূপে বিপৰীত বাবে আৰু বিপৰীত সমানটো হৈছে আৰু বিপৰীত পৃথিৱীৰ বলটো তলৰ পিনে গৈছে মানে মাধ্যাকৰ্ষণ বলটো তলৰ পিনে গৈছে আৰু তোমাৰ বলটো ওপৰ পিনে গৈছে তো দুই বল সমান হৈছে আৰু বিপৰীতৰ বাবে বাল্টিটো দাঙি ধৰি সাম্য অৱস্থাত ৰাখিব পৰা গৈছে মানে পুৰা স্থিৰ অৱস্থাত ৰাখিব পৰা গৈছে মানে পানীখিনি পৰিও যোৱা নাই বা উল্টা পুল্টা হোৱা নাই মানে গতি কৰা নাই পুৰা স্থিৰ হৈ আছে বাল্টি ঠিক আছে এতিয়া ধৰা তোমাৰ যোনটো পেশীয় বল সেইটো যদি তুমি কমাই দিয়া তেনেহ'লে পানীখিনি ধাপকে তলত পৰি যাবগৈ আৰু বাল্টিটো ভাঙি যাবগৈ যদি এৰি দিয়া তো তোমালোকে নিশ্চয় বুজি পাইছা এতিয়া নেক্সটটো চাই লোৱা হা নেক্সট প্ৰশ্ন কি দিছে নেক্সট প্ৰশ্নটো অতি সহজ ইয়াত কি দিছে চোৱা কক্ষপথত স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে মানে কক্ষপথত স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে নিক্ষেপস্থলী এৰাৰ 5 মুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধৰ নাম লিখিব কৈছে তো ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুটা হৈছে মানে ধৰা এটা ৰকেট এৰিছে মহাকাশত কক্ষপথ স্থাপন কৰিব আৰু নিক্ষেপস্থলী এৰাৰ 5 মুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুটা নাম লিখিব কৈছে মানে ৰকেটটো ওপৰত গৈ আছে তাৰ যে গৈছে যোৱা বল দুটা লিখিব কৈছে ঠিক আছে উদাহৰণ দিব কৈছে বা লিখিব কৈছে বল দুটা কেনেকৈ গৈ আছে ওপৰত এইটো তো তোমালোকে উত্তৰত কি লিখিবা তো তোমালোকে উত্তৰত এইটো লিখি দিবা প্ৰথমে এনেকৈ লিখি দিবা ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুটা হ'ল ৰকেটৰ ওপৰত মাধ্যাকৰ্ষণ বল নিম্নমুখে মানে ৰকেটটো ওপৰত গৈ আছে কিন্তু তলৰ ফালেওতো টানি আছে যদি ৰকেটৰ ফিউলটো বা কিবা গেছ যেনেকুৱা এটা ইন্ধন থাকে বুজিছা তো ইন্ধনটো শেষ হৈ গ'লে কি হ'ব তলত পৰি যাব কি না তো এটা বল হৈছে মাধ্যাকৰ্ষণ বলে ৰকেটৰ ওপৰত মাধ্যাকৰ্ষণ বলে নিম্নমুখে এটা ক্ৰিয়া কৰে আৰু এটা হ'ব ৰকেটৰ ইন্ধন জ্বলি সৃষ্টি হোৱা ধোঁৱা বা গেছৰ নিম্নমুখী বল প্ৰতিক্ৰিয়া কৰে ঠিক আছে ধৰা ৰকেট এইটো এটা এই ৰকেটটো ওপৰ ফালে গৈ আছে কিন্তু তাৰ ভিতৰত কিবা ফিউল থাকে মানে ইন্ধন থাকে তো ইন্ধনটো জ্বলাই দিয়াৰ ফলত ধোঁৱা বা গেছৰ নিচিনা তলৰ পিনে এনেকৈ ওলাই থাকে আৰু ৰকেটটো ওপৰ পিনে গৈ থাকে তলত যিটো ছাবসৃষ্টি কৰি দিয়ে এইটো ফুচকে ওপৰত যায়গৈ তো তোমালোকে নিশ্চয় গমেই পাইছা তো এই দুটা বলে ক্ৰিয়া কৰে ঠিক আছে এই দুটা বলে ক্ৰিয়া কৰে এতিয়া আমি নেক্সট প্ৰশ্নটো চাওঁ সেইটো হৈছে নেক্সট প্ৰশ্নটো কি দিছে নেক্সট প্ৰশ্নটো আমি চাওঁ 10 নম্বৰ প্ৰশ্ন ডপাৰ এটা খোলা মূৰটো পানী ডুবাই ৰাখি ইয়াৰ বাল্বটো চেপি ধৰি ভিতৰত বায়ুখিনি বুট সোমাই আহে ডপাৰৰ ভিতৰলৈ পানী সোমাই যোৱাৰ কাৰণ হৈছে 1 নম্বৰ কাৰণ দিছে পানী চাপ 2 নম্বৰ কাৰণ দিছে পৃথিৱীৰ মাধ্যাকৰ্ষণ বল 3 নম্বৰ দিছে ৰবৰৰ বাল্বটোৰ আকৃতি 4 নম্বৰ কি দিছে বায়ুমণ্ডলীয় চাপ তো এইবিলাক কাৰক দিছে এইবিলাকৰ ভিতৰত কোনটো শুদ্ধ হ'ব সেইটো লিখিব গৈছে ধৰা এটা ডব বা এটা বটল সৰু বটল পানীত যদি তুমি সোমাই দিয়া তো বটলৰ পৰা এটা বুটকে কিবা এটা ওলাই যায় মানে বায়ুটো ওলাই যায় আৰু বটলটোৰ ভিতৰত পানীটো সোমাই যায়গৈ তো এইটো কিয় হয় কোনটো কাৰণত হয় সেইটো লিখিব গৈছে তো তোমালোকে চোৱা উত্তৰটো কি লিখিবা তোমালোকে চোৱা এইটো কি কাৰণত হয় উত্তৰটো হৈছে এইটো এটা হ'ব ক নম্বৰটো তোমালোকে চোৱা কি দিছে পানী চাপ ক নম্বৰটো কি দিছে বায়ুমণ্ডলীয় চাপ পানী চাপটোৰ ফলত কি হ'ব পানীবিলাক ভিতৰত সোমাই যাব আৰু বায়ুমণ্ডলীয় চাপৰ ফলত পানীটো সোমাই যোৱাৰ ফলত পানী এটা চাপ দিলে বায়ুটো ওলাই গ'লগৈ তো তোমালোকে আজি ক্লাছটো ইয়াতে সমাপ্ত হৈ গৈছে তো তোমালোকে এইবিলাক ভালকৈ ঘৰত লিখিবা আৰু ভালকৈ পঢ়িবা ঠিক আছে তো তোমালোকে যদি ভিডিঅ'টো অৱশ্যে ভাল লাগে তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু আজি ইমানলৈকে থাকিল তো কালি আকৌ নেক্সট ক্লাছত আমি লগ পাম অ'কে গুড বাই